সমষ্টিৰ সন্দিকৈ গাঁৱত জলজীৱন মিছনৰ অধীনত পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মোহনে। চৰাইদেউ জিলাৰ mahmora বিধানসভা সমষ্টিৰ অন্তৰ্গত এঙেৰা সন্দিকৈ গাঁও পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে প্ৰধানমন্ত্ৰীৰ জলজীৱন মিছন আঁচনিৰ অধীনত সন্দিকৈ গাঁও পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগ নাজিৰা সংমণ্ডলৰ অধীনত নিৰ্মাণ হোৱা এই আঁচনিখনৰ জৰিয়তে বৃহত্তৰ এঙেৰা অঞ্চলৰ 179টা পৰিয়ালক স্বাস্থ্যসন্মত খোৱা পানী প্ৰদানেৰে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও 1.17 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আঁচনিখনে বৃহত্তৰ পানীজান অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলিও উল্লেখ কৰিছে। মিছন পানীয়ে প্ৰাণ যি কওঁ, দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখন বৰ অভিলাষী আঁচনি। দেশৰ সকলো শ্ৰেণীৰ ৰাইজেই বিশুদ্ধ খোৱা পানী পাব লাগিব 2024 ভিতৰত। সেইখন আঁচনি আমি চৰাইদেউ জিলাৰ আমি সঠিকভাৱে ৰূপায়ণ কৰিবলৈ আমি গৈ আছোঁ। আৰু mahmora সমষ্টিত আমি এতিয়ালৈকে এই নতুন স্কিম আৰু পুৰণা ৰেক্ট'ফিটিং বুলি কয় পুৰণা স্কিমখিনি প্ৰায় 90% কমপ্লিট হৈছে আৰু এই নতুন স্কিমৰ প্ৰায় 50% আমি কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ। য'ত আমি এতিয়ালৈকে 6টা ননকা নতুন স্কিম, তাত এই অন্যতম পৱন গোহাঁই স্কিমটো আছে, খুব সুন্দৰকৈ বনাইছে, তেখেতলৈ ধন্যবাদ জনালোঁ। মাত্ৰ 9 মাহত এইটো কমপ্লিট হৈছে। প্ৰায় 179 ঘৰ মানুহে বিশুদ্ধ খোৱা পানী আজি তাৰিখৰ পৰা পাবলৈ সক্ষম হ'ব। আৰু আমি কেইবাটাও স্কিম আমি 80-90% কমপ্লিট হৈ আছে আৰু আমি অহা জানুৱাৰীৰ ভিতৰত আমি আৰু বাকী 10টা স্কিম আমি ইন'গ্ৰেশ্যন কৰিব পাৰিম। মই এতিয়াই DC আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰক কথাখিনি কৈছোঁ যাতে আমি প্ৰতিবাৰে আমি সমষ্টিত আহিলেই এটা যাতে স্কিম আমি ইন'গ্ৰেশ্যন কৰিব পাৰোঁ আৰু ৰাইজক বিশুদ্ধ খোৱা পানী সেৱন কৰিবৰ কাৰণে আমি সুবিধা কৰি দিব পাৰোঁ। কাৰণ লেতেৰা পানী সেৱন কৰি মানুহৰ যি ৰোগ হৈছে বা বিভিন্ন ধৰণে শৰীৰত বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন, এই কথাটো আমি সকলোৱে জানো, বিজ্ঞানী বা চিকিৎসকসকলেও কয়। গতিকে বেমাৰ আজাৰ ৰোধ কৰিব লাগিব, আমাৰ শৰীৰটো গঠন ভাল কৰিব লাগিব আৰু বিশুদ্ধ খোৱা পানীৰ যোগেদি আমি জনসাধাৰণৰ অভাৱটো দূৰ কৰিব লাগিব। আজি সন্দিকৈ গাঁৱতো এইখিনি যথেষ্ট, মই ভাবোঁ এটা অভিলাষী এখন আঁচনিয়ে যথেষ্ট এই খোৱা পানীৰ সমস্যাটো প্ৰায় দূৰ কৰিছে। আৰু ওচৰে পাঁজৰে আমাৰ যিকেইটা আছে গোটেইকেইটা কাম, শিমলুগুৰি হওক, গড়গাঁও, হিলাকুটি, গোটেইকেইটা প্ৰায় মই নিজেই ভিজিট দিছোঁ আৰু নিজে বিষয়াসকলক মই পূৰা নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে এদিনো কাম হেমাহি নকৰে। কাৰণ এইখন আঁচনি বাৰিষা হ'লে হয়তো আমি কাম কৰিবলৈ অসুবিধা হৈ যাব পাৰে। বাৰিষাৰ আগে আমি 100% নোৱাৰিলোঁ, 80% আমি কমপ্লিট কৰাৰ আমাৰ লক্ষ্য আমি বান্ধি লৈছোঁ। গতিকে বিষয়া, কৰ্মচাৰী, ৰাইজ আৰু ইয়াত পঞ্চায়তৰ প্ৰতিনিধি এটাই সহযোগ কৰিলে মই ভাবোঁ এই আঁচনিখন আমি সফলতামুখ দেখিবলৈ পাম। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, UNA। আপুনি যদি আপোনাৰ মৰমৰ ঘৰখনৰ চৌহদ সুন্দৰকৈ সজাব বিচাৰে তেন্তে আহক যোৰহাট নাৰ্চাৰীলৈ। ইয়াত সকলো ধৰণৰ বতৰৰ ফুল ফলৰ গছৰ পৰা আৰম্ভ কৰি চাৰ্কুলেট, অৰ্কিড, কেকটাছ, বনচাই আদি উপলব্ধ। বিভিন্ন জাতৰ ফুলৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ আৰু আপুনি বিচৰা ধৰণৰ ফুলৰ টাব পাব ইয়াত। যোৰহাট নাৰ্চাৰীত আপুনি ফুল ফলৰ গছ ক্ৰয় কৰি লাভ কৰিব পাৰে আকৰ্ষণীয় উপহাৰ। 500 টকাৰ বজাৰ কৰিলে আপুনি লাভ কৰিব এটা ফুলৰ টাব। 1000 টকাৰ বজাৰত আপুনি লাভ কৰিব ওলমা টাব। 2000 টকাৰ বজাৰ কৰিলে আপুনি পাব 10% ৰেহাই। 5000 টকাৰ বজাৰ কৰিলে আপুনি পাব 20% পৰ্যন্ত ৰেহাই। আমাৰ ঠিকনা